হাই গাইজ, মই তুলিকা। আমাৰ চেনেলৰ নতুন এটা ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সুখী হৈ আছে। আজি কেইবাদিন হ'ল মই ভিডিঅ' দিব পৰা নাই। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, তাকে চাব ভিডিঅ'টো আপোনালোকে। আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু নতুন বছৰৰ অসমীয়া নতুন নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলো যাতে বছৰটো ভালে কুশলে পাৰ কৰে তাকে কামনা কৰিছোঁ। আৰু বিহুটো যাতে ৰং আনন্দৰে আপোনালোকে উদযাপন কৰে তাকে কামনা কৰিছোঁ। আৰু আজি ভ্লগটো মই আৰম্ভ কৰিছোঁ। আপোনালোকে চাব ভ্লগটো শেষলৈকে, চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু আজি স্কুলত বিহু আছে, তালৈ যাওঁ। তাত কি হয় বা দেখুৱাম অলপকৈ আপোনালোকক। চাব গোটেইখিনি। কুমকুম আইও, আমাৰ নাচনীজনী চাওকচোন কিমান ধুনীয়াকৈ সাজি কাচি আহিছে। লগৰকেইজনীৰ লগত গোটেই ইমান কণ কণ নাচনী, ভাল লাগিছে দেখি পেলাই।
আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ আকৌ এবাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আজি ব্লগটো মই ইমানতে সামৰিছোঁ। আৰু এয়া আমাৰ সোণ আজি নাচনী ৰূপত সেইজনী আমাৰ নাচনী চাওক। আজিলৈ আহিছোঁ আকৌ এটা বেলেগ এটা ব্লগ ভিডিঅ'ৰ লগত সৈতে আপোনালোকৰ লগত লগ হ'ম। আজিলৈ আহিছোঁ, বাই বাই।